নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বিভিন্ন দুখ সমস্যা বিবাহ বাধা বা দৰিদ্ৰতা দূৰ কৰিবলৈ বৃহস্পতিবাৰে এইকেইটা কাম কৰিলে নিশ্চয় সুফল পাব। আহক জানি লওঁ সেইবোৰ উপায় কি কি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ঘৰখনৰ উন্নতিৰ বাবে মহিলাসকলে কেতিয়াও বৃহস্পতিবাৰে মূৰ নুধুব আৰু নখ চুলি আদি নাকাটিব আৰু পুৰুষবোৰেও নখ চুলি কটাৰ পৰা বিৰত থাকিব, লগতে দাঢ়িও কটাৰ পৰা বিৰত থাকিব। বৃহস্পতিবাৰে আপুনি কলৰ গুৰিত জল অৰ্পণ কৰি শুদ্ধ দেশী ঘিৰ চাকি এগছি জ্বলাব। এনে কৰিলে যথেষ্ট সুফল পাব। যদি আপুনি বৃহস্পতিবাৰে ব্ৰত ৰাখে বা উপবাস ৰাখে তেনেহ'লে বিবাহ সম্পৰ্কীয় বাধা দূৰ হয়। বৃহস্পতিবাৰে আপুনি যদি এডাল মালা আনি, বিশেষকৈ হালধিৰ মালা এডাল আনি আপোনাৰ পূজা ঘৰত আঁৰি থয় তেনেহ'লে বহুত শুভ হয়। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়ত উন্নতি হয় আৰু ব্যৱসায়ৰ লোকচান কমি যায়। তাৰোপৰি আপুনি মন কৰিব যে আপোনাৰ ব্যৱসায়ৰ য'ত কাৰ্যস্থল আছে তাত যাতে বেছিভাগ হালধীয়া সামগ্ৰী ব্যৱহাৰ কৰা হয়। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।